নমস্কাৰ। আবৃত্তি কৰিবলৈ লৈছোঁ কবি ৰাম গগৈদেৱৰ ৰচিত কবিতা বিষ্ণু ৰাভা। পৰ্বত জংগম আৰু নদী আৰু মৃত্তিকাৰ সতে তোমাৰ পৰিচয় কিজানি বহুত দিনৰ। অসমৰ আদিমতম সমৰ যাত্ৰাত বহু দান অৱদান দিলা সভ্যতাৰ স্তৰে স্তৰে। জনজাতি অসমৰ আদিম মানুহ, আদিম সাম্যবাদ আৰু যুগে যুগে তুমি তাৰ অনুবাদ। তোমাক প্ৰণাম। আৰু আজি সভ্যতাৰ নতুন ভ্ৰমণ কাহিনী তুমি লিখিব খুজিছা। শিল্পী তুমি, চেতনাৰ প্ৰভাতী ধ্বনিৰ তুমি প্ৰতিধ্বনি। কৃষ্টিৰ সাধনা কৃষ্ণ নিশ্চ কৰি নিজকেই মুক্তি দেউল সাজি নিষ্পেষিত কোটি কোটি বোবা চেতনাক তুলিছা জগাই। তোমাৰ বুকুত আছে সৃষ্টিৰ মহিমা, খ্যাতি আৰু গৰিমাৰ সস্তীয়া বজাৰখন আৱৰ্জনাৰ গলিত কুষ্ঠাৰে ভৰা। তুমি তাক জানা। সভ্যতা আৰু সংঘাতৰ মহাসমৰত তুমি অসমৰ মহান বিপ্লৱী। অত্যাচাৰ আৰু শতিকা বিয়পা শোষণ আৰু পুঞ্জীভূত নিৰ্যাতনৰ তুমি দুৰ্ঘোৰ প্ৰতিবাদ। তুমি সভ্যতাৰ ফালে মুক্তি সংগ্ৰামৰ পাতনি নতুন। খেতিয়ক বনোৱাৰ হাৰে হাৰে মৃত্যুৰ কপনি। দুষ্ট জীৱনৰ ইতিহাস তুমি ৰচি যাবা নতুন ছন্দত, অভিনৱ শব্দ চয়নেৰে ৰঙা ইতিহাস। বিপ্লৱী, সভ্যতাৰ শ্ৰেষ্ঠ শিল্পী আৰু সহকৰ্মীৰ দৃঢ় পদক্ষেপ। আৰু পাহাৰ তলিত তুমি বিপ্লৱৰ তুঁহ জুই ৰাখিছা জ্বলাই মানুহৰ প্ৰাণে প্ৰাণে। তুমি ভয়ৰ কাৰণ হোৱা হবাতো নিশ্চয়, সিহঁতে নুবুজে তোমাক। ৰুগ্ন নগ্ন এই সভ্যতাক জীয়াই ৰাখিব খোজে সিহঁতৰ পদে পদে মৃত্যুৰ চক্ৰান্ত। বাধা দিব খোজে সৃষ্টি নতুন সৃষ্টি। মানুহক অন্ধকাৰ পুৰাতন গৰ্ভত আবদ্ধ কৰি সিহঁতে ওপৰত সাজিব খোজে পুঁজিৰ পাহৰ। সেই দেখি তুমি বন্ধু মুক্তি দেউল সাজা। তুমি আজি কাৰাৰুদ্ধ আৰু তোমাৰ দৰে বহুতো শিল্পী যুগৰ শ্ৰেষ্ঠ শিল্পী। কিয়নো তোমালোক মুক্ত মহাজীৱনৰ সংগ্ৰামী আৰু আমি অমুক্ত। লৌহ শৃংখল আমাৰ হাতত, ৰুদ্ধ কাৰা মুক্ত কৰি আমি আগুৱাই যাম নতুন অসম আৰু নতুন সমাজৰ যাত্ৰা হ'ব জয়। তুমি লিখিবা ৰঙা ইতিহাস। ধন্যবাদ।